Hello guys, কেনেকুৱা আছে আপোনালোক? আশা কৰোঁ আপোনালোক চব ভালে আছে আৰু বহুত দিনৰ মূৰত আৰু এটা নতুন ব্লগ ওলাইছো হৈছে আমাৰ ফুড ব্লগ ফুড চেলেঞ্জ আৰু আমাৰ মাজত আজি চানু মোৰ লগত চেলেঞ্জ কৰিবৰ কাৰণে আৰু চানু আচনা দেৱকী আপোনালোকে লাষ্ট ব্লগত দেখা পাইছে ইয়াত আৰু আমাৰ চেলেঞ্জটো আজি আছে কি মানে আনন্দা চেলেঞ্জটো হৈছে আমাৰ খাবা দুটা চিংৰা আছে আৰু চিংৰাটা খাব লাগিব কিন্তু খাব লাগিব চেলেঞ্জটো হৈছে আমাৰ এইটোৱে যে আমি চিংৰা খাব লাগিব কিন্তু চিংৰা খোৱাৰ কাৰণে আমাৰ নিয়ম আছে চিংৰা আমি খাব লাগিব হাতেদি নহয় খাব লাগিব মুখেদি মানে এনেকৈ লৈ কিনে আৰু যোনে ফাৰ্ষ্টতে খাব চিংৰা সি হ'ব উইনাৰ আৰু যোনে হাৰিব তাৰ কাৰণে আচলতে বিশেষ পানিছমেণ্ট কি হ'ব আমি ভিডিঅ'ৰ শেষত ক'ম চ' আপোনালোকে ভিডিঅ' সেইফালে চাই থাকক আৰু যদি ভিডিঅ'টো ভাল লাগে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব চ' এতিয়া আমি চেলেঞ্জটো আৰম্ভ কৰিম আৰু আমাৰ ফুড চেলেঞ্জ ষ্টাৰ্ট হ'ব 3, 2, 1, start! মোৰ আগতে হৈছিল কিন্তু অতি দুৰ্ভাগ্যবশতঃ দেৱকী প্ৰিয়তা চিংৰা গোটেই শেষ হৈ গ'ল আৰু মোৰ মাত্ৰ এটা মজা লাগি গ'ল যেনেকৈ 9 ছেকেণ্ডৰ কাৰণে পৃথিৱীৰ ৱৰ্ল্ড কাপ আকাৰে ওলাই গৈছিল ঠিক তেনেকৈ এটা সৰু কি কয় মটৰৰ কাৰণে এটা ডাঙৰ এটা টুপি মানে মাত্ৰ ওলাই গ'ল চ' যিহেতু মই হাৰিলোঁ দাদাৰ মই য'তে খাওঁ ততে খাওঁ কিন্তু সদায় মই দেৱকীলৈ পাৰোঁ দ্বিতীয়টো এতিয়া পানিছমেণ্টটো মেইন কৰি দিছোঁ পানিছমেণ্ট দেৱকী হ'ব আলু খোৱাটো বহুত ডাঙৰ কথা ত' চাই লওঁ খাব পাৰোঁ নোৱাৰোঁ যদি নোৱাৰোঁ যদি মই হাৰোঁ চেলেঞ্জত তেতিয়া বেয়া নাপাব গাইজ কিন্তু কাৰণ কেঁচা আলু খোৱাৰ অভ্যাস নাই তথাপিতো অকল চেলেঞ্জটো হাৰিলোঁ আৰু যাতে আপোনালোকৰ মনোৰঞ্জন হয় তাৰ কাৰণে এইটো কৰিব গৈছোঁ ভগৱানৰ নাম লৈ তো মই অলমষ্ট গোটেইখিনি আলু শেষ কৰিলোঁ এইটো বাচিছে যায় আৰু নোৱাৰোঁ গাইজ এই মানে টেষ্টটো বহুত বেয়া আলুৰ কেঁচা আলু আপোনালোকক মই কৈছোঁ আপোনালোকক নাখাব আলু এটাও কেঁচা নাই তো আলু এবাৰ একচুৱেলি কি হ'ল হোষ্টেলত যেতিয়া মই আছিলোঁ তেতিয়া মোৰ লগৰ এজনক কেঁচা আলু কৈছিল মাংসত পেলাই দি কিনে খাই সেইটোৱে লাষ্ট হৈছিল আৰু এতিয়া খালোঁ মই বহুত বছৰ মূৰত চ' আজি ভিডিঅ'টো নিশ্চয়তে আপোনালোকে ভাল পালে আৰু দেখাত বহুত সহজ যেন লাগে চিংৰা একদম হাতেদি মুখেদি খোৱা কিন্তু বহুত টান লাগে চিংৰা মাছ জঁপিয়াই এইফালৰ পৰা এইফালে জঁপিয়াই থাকে তথাপিতো আমি ট্ৰাই কৰিলোঁ ভিডিঅ'টো বনাবৰ কাৰণে যিহেতু আমাৰ নতুন ইউটিউবৰ আমাৰ বাজেট বহুত কম থাকে চ' আমি ভিডিঅ'টো তিনিদিন শেষ কৰিম আশা কৰোঁ আপোনালোকে ভিডিঅ' চাই নিশ্চয় ভাল পালে আৰু আমি নতুন ইউটিউবাৰ আমি যিহেতু সেইকাৰণে আমাৰ ভিডিঅ'টো বহুতখিনি ভুলভ্ৰান্তি থাকিব পাৰে তাৰ কাৰণে আপোনালোকে ক্ষমা কৰিছোঁ আৰু আপোনালোকৰ বহুমূলীয়া পৰামৰ্শ আমাৰ কাৰণে অতিকৈ উপকাৰী হ'ব লগতে নতুন নতুন ভিডিঅ'ত দি যাম আমি চানু দেৱকী এইবাৰ ক্লাছ 10ত যিহেতু তাৰো টিউশ্যন থাকে বা কিবা কিবি থাকে তো সিও ভালকৈ আহিব নোৱাৰে ই কুকুৰাৰ ল'ৰা আমাৰতো অকণমান দূৰ থাকে ঘৰৰ পৰা চ' ই যেতিয়াই আহিব আমাৰ তালৈকে তেতিয়াই আমি চেলেঞ্জ কৰিম লগতে আপোনালোকে যেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰিব তেতিয়া আমি অনুভৱ পাম আমি নতুন নতুন ভিডিঅ' বনাবলৈ সাহস পাম ইয়াতকৈ বাজেট বেছি হৈ যাব লাহে লাহে চ' আশা কৰোঁ আপোনালোকে সদায় ছাপোৰ্ট কৰি যাব যেনেকৈ আগৰ ভিডিঅ'বোৰ ছাপোৰ্ট কৰিছে আৰু চেনেলটোক বেল আইকন দবাই দিব ছাবস্ক্ৰাইব কৰিব নতুন ভিডিঅ'বোৰ চাবৰ কাৰণে ধন্যবাদ জয় হিন্দ